নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে ৰচনা কৰা বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব নামৰ পাঠটিৰ দীঘলীয়া প্ৰশ্নসমূহ। মই ইতিমধ্যেই অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নখিনি মই ইতিমধ্যেই আন এটা ভিডিঅ'ত দি দিছোঁ। আপোনালোকে যদি এতিয়াও চোৱা নাই তেনেহ'লে মোৰ চেনেলটোত গৈ চাব পাৰে, আৰু যদি আপোনালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। গ অংশৰ দীঘল প্ৰশ্ন ১ নম্বৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে ভিভিআই দিব পাৰে, কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। উত্তৰ: নজনা কথা জানিবলৈ মানুহৰ আগ্ৰহ অনাদিকালৰে পৰাই। নুবুজা কথা বুজিব খোজে, তত ধৰিব নোৱাৰা কথাবোৰ ফঁহিয়াই চাব খোজে। এনে কাম সমাধা কৰিবলৈ মানুহৰ আছে চিন্তা কৰিব পৰা ক্ষমতা আৰু বুদ্ধি। ইয়াৰ সহায়তে মানুহে নানা বস্তু, নানা তথ্য, ঘটনা পৰিঘটনা আদি আৱিষ্কাৰ কৰিবলৈ ধৰিলে। এনে প্ৰক্ৰিয়াৰ মাজতেই বিজ্ঞান প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটিল। বুদ্ধি আৰু অনুসন্ধান মানুহে বিশ্ব ব্ৰহ্মাণ্ডৰ নানা ৰহস্য উদ্ঘাটন কৰি মানুহে বিশ্ব ব্ৰহ্মাণ্ডৰ নানা ৰহস্য উদ্ঘাটন কৰি গৈ আছে, আৰু যি ব্যৱস্থাৰে এয়া সম্ভৱ হৈছে সেয়াই বিজ্ঞান। আমি দেখা বস্তু বা ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যাৰ চেষ্টা থাকে বিজ্ঞানত। এই ব্যাখ্যাবোৰ হয় প্ৰামাণিক। বিজ্ঞানে কোনো কথা বা ঘটনাৰ তথ্যভৰাৰ সূক্ষ্ম পৰ্যবেক্ষণেৰে এটা নতুন আৰু প্ৰামাণিক সিদ্ধান্ত নিৰ্ধাৰণ কৰে। বিজ্ঞানৰ বাবেই বিশ্ব ব্ৰহ্মাণ্ডৰ নানা ৰহস্য নিতৌ উদ্ঘাটন হ'ব ধৰিছে। ২ নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা। উত্তৰ: বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ'ল বৈজ্ঞানিক মানসিকতা। বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব নোৱাৰে। বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী নহ'ব পাৰে। অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ'ব পাৰে, কিন্তু সমাজৰ নিৰক্ষৰ হাজো লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। ৩ নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়। উত্তৰ: প্ৰাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্ক জনা নাছিল কাৰণে সেইবোৰ দেৱ-দেৱতা, ভূত পিশাচৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। সেয়ে বেজী ছিটা নিদি বসন্ত আদি ৰোগ কোনো দেৱীৰ ৰোষত হোৱা বুলি ভাবি তাৰ নিৰাময়ৰ বাবে ধৰ্মীয় অনুষ্ঠান পাতিছিল। কেতবোৰ কুসংস্কাৰৰ বলি হৈ অত্যাচাৰ বা হত্যা আদিও সংঘটিত হৈছিল। এনে কাৰ্য আৰু মানসিকতাই সমাজৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। বৈজ্ঞানিক মানসিকতা অৰ্থাৎ এটি মুকলি মনেহে প্ৰগতি কৰিব পাৰে। আকৰ্ষক হৈ যুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি সকলো কথা চালি জাৰি ফঁহিয়াই চাব লাগে। বুদ্ধি আৰু অনুসন্ধিৎসা এই দুটা গুণৰ জৰিয়তে মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যেৰে নতুন সিদ্ধান্তত উপনীত হ'বলৈ আমি সাজু থাকিব লাগে। ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি মুকলি মনেৰে নিজে পৰাখিনি কৰিবলৈ চেষ্টা কৰিব লাগে। এনে বৈজ্ঞানিক মানসিকতাৰেহে সমাজৰ প্ৰগতিত অৰিহণা যোগোৱাটো সম্ভৱ। ৪ নম্বৰ প্ৰশ্ন, প্ৰসংগৰ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল, আপোনালোকে ভিভিআই দিব পাৰে। উত্তৰ:
তো আপুনি প্ৰসংগ প্ৰথমে লিখিব প্ৰসংগ, তাৰপিছত তারপরে সংগতি আৰু তাৰপিছত ব্যাখ্যা লিখি মানে পয়েন্ট কৰি তারপরে আপনার যেটো উত্তৰ আপনি লিখি যাব। প্ৰথমে প্ৰসংগ দিব আপোনালোকে, প্ৰসংগ লিখি পয়েন্ট কৰিব। তাৰপিছত লিখিব যে উপৰোক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ সন্নিবিষ্ট ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি লোৱা হৈছে। এতিয়া সংগতি লিখি পয়েন্ট কৰিব। সংগতি পয়েন্ট বৈজ্ঞানিক চিন্তাধাৰা, মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্ৰয়োজন সেই কথা প্ৰকাশ কৰিবৰ বাবেই লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে। এতিয়া পয়েন্ট কৰি ব্যাখ্যা লিখি দিব। ব্যাখ্যা মানৱ জাতিলৈ বিজ্ঞানৰ অতি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে বৈজ্ঞানিক চিন্তাধাৰা কোনো এটা বস্তু লক্ষ্য বা পৰ্যবেক্ষণ কৰি বিশ্লেষণৰ সহায়ত বস্তুটো সম্পৰ্কে মনত এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয়। কিন্তু এই পথত আগবাঢ়িবৰ বাবে মানুহক এটা মুকলি মনৰ প্ৰয়োজন, কিয়নো আকৰ্ষক হৈ পুৰণা কথা এটাত লাগি নাথাকি নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। সেয়েহে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনটোৰ গুৰুত্ব বেছি।